নমস্কাৰ আজি এটা বিশেষ কাৰণত মই ভিডিওটো বনাব লগা হল আজি হসা কথা কবলৈ গলে মোৰ মনটো খুবেই বেয়া আপোনালোক সকলোকে 2020 টো কিমান অভিশপ্ত আপোনালোক সকলোকে কৈয়ে আছো বেলেকৰ কি লাইফত হৈ আছে দেখি আছে আপোনালোকে প্ৰিয়ংকা বড়ো ঘটনাটো আপোনালোকে গম পালে আৰু পেগুবুলাজন কেনেকৈ ঢুকাইছিলে হেতু গম পালে আৰু কাৰ এক্সিডেন্ট হৈ কেডমান আগত এটা ফ্যামিলিও আপোনালোকে সিসি বৰগাঁৱত যে হৈ গল এক্সিডেন্টটো হেতু কথাও গম পায় যিমানখিনি গম পাই আছো সকলো বেয়া ঘটনাই হৈ আছে আৰু 2020 টো হসাকে বহুতেই বেয়া মানে আৰু বহুত কেজন আমাৰ মৰমৰ ভাল লগা অভিনেতাও ঢুকাই গল স্পেশালি সুশান্ত সিং ৰাজপুত মোৰ সকলোতকৈ ফেভাৰিট আছিল তেও ঢুকাই গল কি কম আৰু ভাষা নাই আৰু এতিয়া 2020 ত হোৱা এটা ইনসিডেন্টৰ বিষয়ে কম মোৰ নিজৰ লগত হল যোৱাকালি হৈছে কথাটো মই অফিচলৈ গৈ আছিলো ৰাস্তা এটা দেখাত ধুনিয়া সিসি ব্লকৰ ৰাস্তা কিন্তু ৰাস্তাটোৰ সাইডৰ খিনি আপুনি দেখাত এনেকুৱা লাগিব সমান মাটি ধুনিয়া সমান হৈ আছে আগেদি গৰুটা আহি আছিল ভাবিলো ৰাস্তাতে সাইডে লক কাটি দিও কিন্তু ৰাস্তাটোৰ কাষত মাটিৰ নিচিনা দেখাহে হৈ আছে কিন্তু তলত একদম পুৰা গাড হৈ আছে মানে ডকে আৰু হেপিনে মই সাইডেদি কাটি দিউতে গাড়ীখন হেপিনে হুমাই গল আৰু এতিয়া গাড়ীখন আগলেও না যায় পিছলেও না যায় বহুতে প্ৰবলেম হল তাৰ পিছত যদি কিবা কাৰণত সাইড হৈ পৰি গল হয় তেতিয়াতো বহুত ডাঙৰ কথা হৈ গল হয় বাকি যিয়ে নহওক বাৰু ভগৱানৰ কৃপাত একো নহল ওচৰ মানুহ আছিল কেজনমান আহিলে থিয়তে ডাঙি গাড়ীখন ধৰি গুটে কিজনে উঠাই দিলে হেনেকে বাৰ ঠিক হৈ গল মানে মেইনলি এটো কথা কও যে অচিনাকি ৰাস্তা মই হেতু সাইডে ফাৰ্স্ট টাইম গৈছিলো আৰু ইমান নাজানো ৰাস্তা বিলাকৰ ৰাস্তা হলে গমে পাই যে এইখিন গাড আছে এইখিন স্পিড ব্ৰেকাৰ আছে কিবা আছে আপোনালোকক মই ফটো কেখন মানো দেখাম দেখাত একেবাৰে আপোনালোকে গম নাপাব যে ইয়াত গাড এটা থাকিব পাৰে পুৰা ৰাস্তাৰ লগত সমান হৈ আছে আৰু বন হৈ আছে মাটি নিচিনা হৈ আছে গতিকে এটোৱে কম যে ভিডিওটো এই কাৰণে বনালো যাতে আপোনালোকৰ যদি কোনবাই নতুনকে গাড়ী শিকিছে বা চলাইছে আৰু যদি নতুন ৰাস্তা এটাত গৈছে অস্নেকি ৰাস্তা এটাত মানে সিসি ব্লকৰ ৰাস্তা হলে মেইনলি কাখত এনেকে ডাইৰেক্ট নমাই দিলে মানে অলপ ভাবিব লগা কথা মানে সাইডত কি থাকিব পাৰে গাত থাকিব পাৰে নে একো গম নাপায় মই হেকাৰে ভাবিলো সকলোৱে জানে গাড়ী চলাবা আৰু চলাবও জানে ৰাস্তাৰ কথাও জানে কিন্তু মোৰ ক্ষেত্ৰত হেতু প্ৰবলেম হল হেকাৰে ভাবিলো আপোনালোকৰ আগত শেয়াৰ কৰিছো ফটো কিখন দেখালে আপোনালোকে নিশ্চয় গম পাব হেবাবে মই ভিডিওটো আজি বনালো আহক মই ফটোখন আপোনালোকক দেখাই লও কেনেকে কি পৰিস্থিতি মোৰ এনেকুৱা আজি সিচুৱেশন এটা হল হসাকে বহুতে বেয়া লাগি আছে আৰু আজিলৈকে এনেকুৱা হোৱা নাছিল আগতেও মই চলাইছিলো গাড়ী কিটাও হোৱা নাছিল আজি ফাৰ্স্ট টাইম হল আৰু 2020 চনতে হল সো 2020 টো হসাকে বহুত বেয়া আহক আপোনালোকক দেখাও ফটো কেখন এইটো ৰাস্তাটো আপোনালোকে দেখিছে দেখাত এনেকুৱা লাগে ৰাস্তাটো মেইন ৰাস্তাৰ কাখৰ মাটিখিনি পুৰা সমান হৈ আছে ইয়াত কাখেদি গাড়ীখন ধুনিয়াকে অলপ কাটি লৈ যাব পৰাৰ নিচিনা লাগে কিন্তু তেনেকুৱা নহয় এই বনখিনিৰ তলত এটা গাত আছে আপোনালোকক দেখাই আছো এইটো দেখিছে সৰুকে মই এনেকৈ কাটি আগুৱাই দিলো দিয়াৰ লগে লগে এইটো গাত অকমান আছে এইখিনিতে গাড়ীখন ফসি গল দেখাত লাগে অকমান সৰু গাত কিন্তু নহয় গাড়ীখন তাৰ পিছত বেকু নহয় আৰু আগলেও না যায় বহুতে প্ৰবলেম হৈ গল লাষ্টত গাইড আৰু দুজন মোৰ দাদা আছিল তেওঁলোকো নামি চাল তেওঁলোকেও ট্ৰাই কৰিছিলে কিন্তু গাড়ীখন উঠাব নোৱাৰিলে হেকত বাৰু ওচৰ মানুহ কেইজনমান আহিলে তেওঁলোকে হেল্প কৰি দিয়াৰ কাৰণে অকমান ভাল হল তেওঁলোক সকলোৱে গাড়ীখন ডাঙিয়ে ওপৰলে উঠাই দিব পাৰিলে কাৰণ ঠেলি দিলেও আগলে কোনো কাৰণ না যায় প্ৰবলেম হয় দেখিছে আপোনালোকে কিমানজন মানুহ লাগিছে গুটে কেজনে ধৰি গাড়ীখন লাহেকে উঠাই দিয়াত কিবাকে পাৰ হল কিন্তু ৰাস্তাটোৰ কাষতটো কিমানখিনি মাটি আছে আপোনালোকে দেখিলেই গম পায় আৰু 3-4টা মান গৰু আছিল অকমান সাইডেদি কাটি দিয়া গৈছিল বেছিও কাটা নাছিল কিন্তু এনেকে গাত থকা কাৰণে হুমাই গল কিন্তু একদমেই দূৰৰ পৰা ধৰিব নোৱাৰি যে তাত কিবা এটা গাত আছে হেবাবে অকমান সাৱধান হোৱাটো খুবেই দৰকাৰী যদি এনেকুৱা ৰাস্তাত আপোনালোকে যায় বেলেগ নাই এখিনি দেখাব খুজিছিলো ভিডিওটো 2020 টো হসাকে বহুত বেয়া আপোনালোকে দেখিলেই দেখি আপোনালোকে কেনেকুৱা লাগিছে মানে কবচোন হসাকে ৰাস্তাটো দেখাত দূৰৰ পৰা তেনেকুৱা লাগে নে তাত এটা গাত থাকিব পাৰে যেন লাগে না আপোনালোকে মোক বাৰু কমেন্ট কৰি জনাবচোন নে মইহে দেখাত ভুল হল নে মই ভাবিব লাগিছিল থাকিব পাৰে বুলি নে আপোনালোকে দূৰৰ পৰা দেখি গম পাইছে যে হসাকে ইয়াত দেখিলেই গম পায় ইয়াত গাত এটা আছে নে হেনেকুৱা
মানে আপোনালোকে ফটোকেইখন দেখি কি অনুভৱ কৰে মোকো কমেন্ট কৰি জনাবচোন। আজিলৈ বাৰু ইমানেই, সাৱধানে থাকিব। আহিছো, ধন্যবাদ।